জুবিনবিহীন অসমৰ আজি 9 দিন হ'ল কিন্তু এতিয়াও ফাদিল হোৱা নাই জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ৰাইজৰ মনবোৰ লাহে লাহে সন্দেহত ঘনীভূত হ'বলৈ ধৰিছে কিয় এতিয়ালৈকে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ফাদিল হোৱা নাই আৰু এই সম্পৰ্কে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে কিছু কথা সদৰি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে জুবিন গাৰ্গৰ সৈতে থকা তেখেতৰ যি সম্পৰ্ক সেই সম্পৰ্কৰ কথা উল্লেখ কৰে আৰু এই যি ফেচবুক লাইভত মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ সৈতে থকা তেওঁৰ ঘনিষ্ঠতাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীৰ পিতৃ প্ৰয়াত কৈলাশনাথ শৰ্মাৰ এখন গীতৰ সংকলন বাণীবদ্ধ কৰি জুবিন গাৰ্গে তেওঁক উপহাৰ দিছিল বুলিও উল্লেখ কৰে ৰুঞ্জুন নামৰ সেই যিখন গীতৰ সংকলন এই গীতৰ সংকলনখন মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰিছিল জুবিন গাৰ্গে আৰু ৰাইজৰ পৰাও সেই যিখন এলবাম সেই এলবামখনে যথেষ্ট সমাদৰ লাভ কৰিছিল বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে আৰু লগতে মুখ্যমন্ত্ৰীয়ে কিছু কথা উল্লেখ কৰে যে গীত আৰু সংস্কৃতিৰ মাজেৰে আমি জীয়াই ৰাখিব লাগিব জুবিন গাৰ্গক মুখ্যমন্ত্ৰীয়ে তদন্ত সম্পৰ্কীয় বহুকেইটা গুৰুত্বপূৰ্ণ কথা আজি তেওঁৰ ফেচবুক লাইভত উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে কয় যে জুবিনৰ ঘটনাৰ ন্যায় লাগে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক জনতাৰ ধৈৰ্য আৰু ক্ষোভৰ সৈতে খেলা নকৰিবলৈ ফেচবুক লাইভ যোগে সকিয়নি মুখ্যমন্ত্ৰীৰ আজি মুখ্যমন্ত্ৰীক কিছু কঠোৰ হোৱা দেখা পোৱা গৈছিল মুখ্যমন্ত্ৰীয়ে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক স্পষ্ট সকিয়নি দিছিল যে 6 অক্টোবৰ তাৰিখে তদন্তৰ বাবে CIDৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ আহ্বান জনাইছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ফেচবুক লাইভ কৰি বা পত্ৰ লিখি আইনৰ পৰা হাত সাৰিব নোৱাৰে ইতিমধ্যে শ্যামকানু মহন্তৰ সকলো বেংক একাউণ্ট পেন কাৰ্ড ক্ৰেডিট কাৰ্ড ফ্ৰিজ কৰা হৈছে আনহাতে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ লুকআউট নোটিছো জাৰি কৰা হৈছে যাৰ বাবে তেওঁলোক কোনো বিদেশী ৰাষ্ট্ৰলৈ পলাই যাব নোৱাৰে আনহাতে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে অসমৰ জনসাধাৰণৰ লগত মই সকলো সময়তে আছো জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত মই আছো লগতে প্ৰতিশ্ৰুতি দিয়ে যে জুবিনৰ মৃত্যুৰ লগত জড়িত প্ৰতিজন ব্যক্তিকে আইনৰ সন্মুখলৈ অনাৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ আইনৰ হাত বহুত দীঘল কোনো সাৰি যাব নোৱাৰে বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে জুবিন গাৰ্গৰ যি মৰণোত্তৰ পৰীক্ষা জুবিন গাৰ্গৰ যে 19 তাৰিখে যি অস্বাভাৱিক মৃত্যু হৈছিল জুবিন গাৰ্গৰ সেই অস্বাভাৱিক মৃত্যুৰ পিছত তেওঁক সিংগাপুৰৰ জেনেৰেল হস্পিটালত তেওঁৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছিল আৰু সেই মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট সিংগাপুৰৰ পৰা অনাৰ ব্যৱস্থা কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে আনহাতে GMCHত কৰা যি মৰণোত্তৰ পৰীক্ষা এই পৰীক্ষাৰ ৰিপৰ্ট সাজু হোৱা বুলি আজি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে এইখন চৰকাৰে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ ওচৰত শিৰ নত নকৰে মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে এটা কথা উল্লেখ কৰিছে যে জুবিন গাৰ্গে ন্যায় পাবই লাগিব গতিকে এইখন চৰকাৰে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ ওচৰত কেতিয়াও শিৰ নত নকৰে আইনৰ পৰা আঁতৰি থাকিলে নাভাবিব যে চৰকাৰ মনে মনে থাকিব যদি এই তদন্তত আৰক্ষী বিফল হয় তেন্তে গোচৰটো CBI লৈ হস্তান্তৰ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে আনহাতে জুবিন গাৰ্গৰ মৃত্যুৰ নিৰপেক্ষ তদন্ত বিচাৰি দিল্লীৰ মুখ্য ন্যায়াধীশলৈও পত্ৰ প্ৰেৰণ কৰে মুখ্যমন্ত্ৰীয়ে আনহাতে মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে সকলো সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে যোগাযোগ ৰখা বুলিও আজিৰ যি ফেচবুক লাইভ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে আনহাতে আন এটা গুৰুত্বপূৰ্ণ কথা মুখ্যমন্ত্ৰীয়ে আজি উল্লেখ কৰে যে অসমক নেপাল সদৃশ নকৰিবলৈও আহ্বান অসমৰ জনসাধাৰণলৈ মুখ্যমন্ত্ৰীয়ে কয় যে এইখন জুবিনৰ অসম এইখন ভূপেন হাজৰিকাৰ অসম এইখন জ্যোতি বিষ্ণুৰ অসম এইখন অসমক নেপাল কৰিব নোৱাৰো বা কৰিবলৈ দিয়া নহব নেপালৰ উদাহৰণেৰে অসম নচলে অসমৰ এটাও সম্পত্তি যদি হানি কৰো জুবিনে আটাইতকৈ কষ্ট পাব জুবিনৰ নামত চৰকাৰ বিৰোধী ৰাজনীতি হ'ব নোৱাৰে কেৱল ৰাজনীতি কৰিব লাগে বুলিয়ে ৰাজনীতি কৰাটো উচিত নহয় জুবিনৰ নামত অসমখন নেপাল কৰাৰ প্ৰচেষ্টা নকৰিবলৈ আহ্বান সকলোকে মোৰ জননী জন্মভূমি মোৰ অসম এইখন অসমক কেতিয়াও নেপাল কৰাৰ চেষ্টা নকৰিব হিংসাই কাকো ন্যায় দিব নোৱাৰে আইনেহে ন্যায় দিব ৰাইজক এই আইন হাতত তুলি নলবলৈও মুখ্যমন্ত্ৰীৰ কাতৰ আহ্বান
গতিকে আজিৰ মুখ্যমন্ত্ৰীৰ এই যেটো ফেসবুক লাইভ আছিল এই ফেসবুক লাইভ যোগে মুখ্যমন্ত্ৰীয়ে কৰবাত কিছু কঠোৰ হোৱা দেখা পোৱা গ'ল আৰু হয়তো মুখ্যমন্ত্ৰীয়ে এই তদন্তৰ দ্বাৰাই যি প্ৰকৃত দোষী এই দোষীক কৰায়ত্ব কৰিব পাৰিব বুলিও মুখ্যমন্ত্ৰীৰ বিশ্বাস আৰু যাৰ বাবে মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈছে যে এই যেটো আইনী ব্যৱস্থা এই আইনী ব্যৱস্থাৰ ওপৰত সকলোকে বিশ্বাস ৰাখাৰ কথা মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে দোহাৰিছে আৰু এসআইটিৰ জৰিয়তে যি ধৰণৰ তদন্ত আৰম্ভ হৈছে এই তদন্তৰ জৰিয়তে নিশ্চয় যিসকল মূল দোষী সেই দোষীসকলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ব আৰু আমি অপেক্ষা কৰিব লাগিব 6 অক্টোবৰলৈ 6 অক্টোবৰৰ ভিতৰত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই যদি তেওঁলোকে সিআইডিৰ কাৰ্যালয়ত আহি হাজিৰ নহয় তেতিয়াহলে হয়তো অসম চৰকাৰে অন্য যি ব্যৱস্থা ল'ব লাগে আইনী ব্যৱস্থা ল'ব লাগে হেয়া তেওঁলোকৰ ওপৰত ল'ব বুলি অসমৰ জনসাধাৰণৰ বিশ্বাস বহু সময়ত ব্যক্তিগত কথা কোৱা উচিত নহয় আৰু ব্যক্তিগত কথা কোৱাৰ পৰিবেশো নাথাকে যোৱা 6টা মান বছৰ আগতে এদিন মই কৈছিলো যে জুবিনৰ বিপথে পৰিচালিত কৰাত তেওঁৰ আশে-পাশে লাগি থকা মানুহখিনি জড়িত হৈ আছে 6 বছৰ আগতে মই কি কৈছিলো হি এতিয়াও সংবাদ মাধ্যমত বৰ্তমান সামাজিক মাধ্যমতো তাৰ উপস্থিতি আছে হেহে মোৰ গোটেই ঘটনাৰ সম্পৰ্কত মোৰ মতামত বা স্পষ্ট ভাৱ আজি নহয় 6 বছৰ আগতে মই ৰাইজৰ ওচৰত বা ৰাইজক মই জনাইছিলো জুবিন আমাৰ জাতীয় সম্পদ জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা আৰু ভূপেন হাজৰিকাৰ সমকক্ষ বুলি জুবিন গাৰ্গক অভিহিত কৰি মই জুবিনৰ সন্মুখত দিয়া এটি ভাষণো সামাজিক মাধ্যমত উপলব্ধ হৈ আছে জুবিনৰ প্ৰতি মোৰ এক ব্যক্তিগত অভূতপূৰ্ব কৃতজ্ঞতাও আছিল মোৰ দেউতা প্ৰয়াত কৈলাশনাথ শৰ্মাৰ গীতৰ সংকলন জুবিনে অতি মৰমেৰে ৰুঞ্জুন নামৰ কেছেটটোৰ জৰিয়তে বাণীবদ্ধ আৰু ভিডিঅ' কৰি মোক উপহাৰ দিছিল আৰু সেই গানকেইটাই যথেষ্ট সমাদৰ লাভ কৰিছিল এজন পুত্ৰ হিচাপে তাতকৈ গৌৰৱৰ কথা একোৱেই নাছিল আৰু হেহে জুবিনে যতেই যেনেকে কৰবাত আমি যদি কেতিয়াবা জুবিনৰ যাত্ৰাৰ সংগী হ'বলৈ সুবিধা পাইছিলো তাক কেতিয়াও মই হাতৰ পৰা উলাই যাব দিয়া নাছিলো আজি কোভিডৰ সময়ত মুম্বাইৰ পৰা জুবিনক উভতাই অনা ডিব্ৰুগড়ৰ পৰা বিশেষ বিমানেৰে নতুন দিল্লীত গ্ৰীণ কৰিডৰ বনাই জুবিনৰ চিকিৎসাৰ ব্যৱস্থা কৰা জীৱনৰ কেইবাটাও গুৰুত্বপূৰ্ণ অধ্যায়ৰ মই সাক্ষী হৈ থকাৰ সুযোগ পাইছিলো মোৰ একো কন্ট্ৰিবিউশন নাছিলে কিন্তু মই সাক্ষী হৈ থাকিব পাৰিছিলো হেহে কোনো এজন জুবিন অনুৰাগীতকৈ মই নিজকে কম অনুৰাগী বুলি নাভাবো আৰু বেছি বুলিও নাভাবো কাৰণ আমি সকলোৱে জুবিনক ভাল পোৱাৰ অধিকাৰ আছে আৰু অধিকাৰ থাকিব জুবিনক আমি গীত মাত আৰু সংস্কৃতিৰ মাজেৰে আমি সকলো গৌৰৱী অসমীয়াই আমি জীয়াই ৰাখিম জুবিনৰ ঘটনাৰ ন্যায় লাগে ৰাইজৰ দৃষ্টিত আৰু বিভিন্ন পুলিচৰ হাতত অহা নথি পত্ৰৰ দৃষ্টিভংগীৰ পৰা শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু কেইবাজনকো আমি বহুত কথা সুধিব লাগিব আইনে আইনৰ ৰাস্তা ল'ব মই আজিৰ এই ফেচবুক লাইভৰ জৰিয়তে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ক'ব বিচাৰো যে আপোনালোকে জনতাৰ ধৈৰ্যৰ সৈতে খেলিবৰ বাবে চেষ্টা নকৰিব 6 অক্টোবৰ তাৰিখে আমি আপোনালোকক অসমত বিচাৰিছো পূজাৰ কেইটামান দিনৰ বাবে
আমি আপোনালোকক বিচৰা নাই যে দশমীলৈকে আপোনালোক আহক দশমীৰ পিছতে 6 অক্টোবৰত আমি আপোনালোকক CIDৰ কাৰ্যালয়ত বিচাৰিছো আৰু আপোনালোকে ফেচবুক লাইভ কৰি বা একোখন পত্ৰ লিখি জনতা আৰু আইনৰ পৰা হাৰিব আপোনালোকে নোৱাৰিব আপোনালোকে যদি সঁচাকৈ আপোনালোক নিৰ্দোষী সাহসেৰে আহক CIDৰ কাৰ্যালয়লৈ আহক আপোনালোকে নিজৰ কথা কওক আৰু যদি আপোনালোকে কথা কব CIDক নুখোজে আদালতৰ ওচৰত গৈ কওক কিন্তু ৰাইজৰ ক্ষোভৰ সৈতে যি ক্ষোভ এতিয়া অগণিত পৰিণত হৈছে ক্ষোভৰ সৈতে আপোনালোকে খেলা নকৰিব মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে আপোনালোকক স্পষ্ট সকিয়নি দিব খুজিছো যে অহা 6 অক্টোবৰৰ তাৰিখৰ দিনা আপোনালোকে নিশ্চিতভাৱে গুৱাহাটীলৈ আহি আপোনালোকে আপোনালোকৰ মন্তব্য আপোনালোকৰ বক্তব্য আগবঢ়াওক আইনৰ মাজেৰে গতি কৰিব আৰু এটা কথা মই সকলোকে স্পষ্ট কৰি দিব খুজিছো কোভিডৰ সময়তো মই অসমবাসী জনসাধাৰণক এৰা নাছিলো বানপানীৰ সময়তো মই অসমবাসী জনগণক এৰা নাছিলো আৰু জীৱনত এটা দিন আহিছিল যে পিপি কিট পিন্ধিও কোভিডৰ ICUৰ ভিতৰত গৈ জনতাক সেৱা কৰাৰ চেষ্টা কৰিছিল আৰু আজি যেতিয়া অসমৰ জনতাই জুবিনক ন্যায় দিয়াৰ বাবে আন্দোলন কৰিছে তাৰ পৰা মই পৃথক নহয় আৰু সেই কাম মই কৰিবই লাগিব আৰু সেই কাৰণে মই আজি পুনৰ এবাৰ প্ৰতিশ্ৰুতি দিছো যে জুবিনৰ ঘটনাৰ সৈতে জড়িত সকলো কেইগৰাকী ব্যক্তিক আইনৰ সন্মুখলৈ অনাৰ দায়িত্ব অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ আৰু সেই দায়িত্ব মই কৰ্তব্য নিষ্ঠাৰে সৈতে পালন কৰিম দায়বদ্ধতাৰে সৈতে মই পালন কৰিম আগতেও বহু এনেকুৱা ঘটনা হৈছে আসামী কেতিয়াবা 2 দিন পলাই থাকে কিন্তু আইনৰ হাত বহু দীঘল আইনৰ ধৈৰ্য আছে আৰু আইনে কেনেকৈ আগবাঢ়িব লাগে তাৰ বিষয়ে আইনে জানে আৰু আইনে কাকো ৰেহাই নিদিয়ে অসম পুলিচে বিভিন্ন সময়ত প্ৰমাণ কৰিছে শিশুৰ বলাৎকাৰৰ ঘটনাৰ পৰা গড় হত্যাৰ আসামীলৈকে অসম পুলিচে ইতিমধ্যে প্ৰমাণ কৰিছে যে অসম পুলিচে সময়ত কিমান শক্তিশালী ভূমিকা ল'ব পাৰে আৰু সেই কাৰণে কাৰোবাৰ মনত অকণমানো ধাৰণা থাকিব নালাগে যে এইখন চৰকাৰে জুবিনক ন্যায় দিয়াৰ প্ৰচেষ্টা নকৰিব এইখন চৰকাৰে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ দৰে ব্যক্তিৰ ওচৰত শিৰ নত কৰিব এইখন চৰকাৰে অসমৰ ৰাইজৰ ওচৰত শিৰ নত কৰিব সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ ওচৰত শিৰ নত নকৰে আৰু সেইবাবে মই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক কম যে ঘটনা প্ৰবাহ বহু দূৰলৈ যাব নিদিব আইনৰ কোনোবাই যদি ভাবিব পাৰে যে আমি আদালতত যাম এন্টিসিপেটৰী বেইল লম ইন্টাৰিম বেইল লম এই প্ৰচেষ্টাবিলাক কৰা উচিত নহয় কাৰণ জুবিন এগৰাকী জাতীয় সম্পদ জুবিনৰ হত্যাৰ প্ৰতিটো মুহূৰ্তৰ ঘটনা তন্ন কৰি ৰাইজৰ আগত আপোনালোকে ক'ব লাগিব আৰু মই ভাবো এই কাম আপোনালোকে কৰিব আৰু আপোনালোকক কোনো ক্ষেত্ৰতে আইনৰ বাহিৰত গৈ শাস্তি দিয়া নহয় আইনে আপোনালোকক দোষী হলে শাস্তি দিব দোষী নহলে আপোনালোকক নিৰ্দোষী বুলি ক'ব কিন্তু আইনৰ পৰা দূৰত থাকিলে আপোনালোকে কেতিয়াও নাভাবিব যে চৰকাৰ মনে মনে থাকিব আৰু চৰকাৰে ব্যৱস্থা নলব মই আৰু কেইটামান মনৰ কথা ক'ব খুজিছো এইখন জুবিনৰ অসম এইখন আমাৰ জননী আৰু জন্মভূমি এইখন অসমত আমি যিকোনো কাৰণতে
এইখন অসমক আমি নেপাল কৰিব নোৱাৰো কেইটামান দিনৰ পৰা সামাজিক মাধ্যমত নেপালৰ উদাহৰণ দিয়া হৈছে আমি অসমত লাচিতৰ উদাহৰণ দিম আমি অসমত আমি মহাৰাজ পিথুৰ উদাহৰণ দিম আমি ভগদত্তৰ উদাহৰণ দিম আমি ভূপেন হাজৰিকাৰ উদাহৰণ দিম আমি জুবিন গাৰ্গৰ উদাহৰণ দিম আমি নেপালৰ উদাহৰণে অসম নচলাম আজি এটাই মই কথা ক'ব খোজো এটাও যদি অসমৰ সম্পত্তিক আজি আমি হানি কৰোঁ আটাইতকৈ দুখ জুবিন গাৰ্গে পাব কাৰণ এইখন জুবিনৰ অসম আমাৰ সকলোৰে জননী আৰু জন্মভূমি আজি কেইগৰাকীমান ব্যক্তিয়ে জুবিনৰ ন্যায় বিচাৰি ৰাস্তাত আন্দোলন কৰিছে পুলিচে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে আৰু মানুহে সুধিছে তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰা হ'ল এজন ব্যক্তিৰ নাম অজয় ফুকন জুবিন গাৰ্গে নিজে এই ব্যক্তিজনৰ বিষয়ে কৈ যোৱা কথাকেইটা আপোনালোকে শুনিব জুবিনে জীৱন কালত কৈ গৈছিল যে এই ব্যক্তিজনৰ জৰিয়তে মোৰ লগত কোনেও সম্পৰ্ক নকৰিব মই জুবিনে দিয়া টুইটটো মই পঢ়ি দিব খোজা নাই জুবিনৰ ভিডিঅ'টো সামাজিক মাধ্যমত উপলব্ধ থাকিব আৰু এইগৰাকী ব্যক্তিয়ে কংগ্ৰেছ দলৰ যোৱা চাবুৱা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী আছিল আনজন ন্যায় বিচৰা ব্যক্তি হ'ল ভিক্টৰ দাস এগৰাকী সহজ সৰল ছোৱালী কেনেকৈ গুৰুল কৰি এই ব্যক্তিজনে পিটিছিলে তাৰ প্ৰতিশ্ৰুতি এতিয়াও আমাৰ সন্মুখত পৰা আঁতৰি যোৱা নাই যিদিনাখন এই ব্যক্তিজনে ছোৱালীজনীক গুৰুল কৰি মাৰিছিলে মই ভাবো সিদিনাখন জুবিনেও কান্দিছিলে আৰু জুবিনেও এই ব্যক্তিজনৰ বিৰুদ্ধে ন্যায় বিচাৰিছিলে অসমবাসী ৰাইজক মই বিনম্ৰতাৰে সৈতে ক'ব খোজো জুবিনৰ নামত চৰকাৰ বিৰোধী ৰাজনীতি হ'ব নোৱাৰে জুবিনৰ নামত আমি অসমখনক নেপাল কৰিব দিব নোৱাৰো আৰু জুবিনৰ আত্মাক শান্তি দিবৰ বাবে আমি এই অসমখনক সুফলা কৰি আমি নিৰ্মাণ কৰিব লাগিব এইখন অসমক আমি ভাৰতৰ শ্ৰেষ্ঠতম ৰাজ্য কৰিব লাগিব সেইবাবে মই সকলোকে কৰজোৰে অনুৰোধ কৰোঁ নেপাল কৰাৰ প্ৰচেষ্টা নকৰিব কাৰণ ইয়ে জুবিনৰ আত্মাক আটাইতকৈ কষ্ট দিব আইনে তাৰ কি ব্যৱস্থা ল'ব পিছৰ কথা কিন্তু কোনোবাই যদি ভাবে যে হিংসাই কাৰোবাক ন্যায় দিব মই ভাবো সেয়া কেতিয়াও সম্ভৱ হ'ব নোৱাৰে আইনে ন্যায় দিব অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ গোস্বামী যোনেই নহওক কিয় আৰু দুই এজনৰ নাম মই লোৱা নাই আমি কেতিয়াও তেওঁলোকক বিচাৰ নোহোৱাকৈ তেওঁলোকক সহজে আমাৰ হাতৰ পৰা আমি যাব নিদিওঁ মাত্ৰ ৰাইজক মই অনুৰোধ কৰিম আপোনালোকে আইন হাতত নল'ব পুলিচ আছে আৰু অসম পুলিচে যোৱা 5টা বছৰত কৰি অহা কাম আপোনালোকে দেখিছে কাজিৰঙাত এটাও গড় হত্যা নোহোৱা হ'ল শিশুক ঢিঙৰ ঘটনা জানে আমি কাকো কেতিয়াও এৰি দিয়া নাই আৰু এতিয়াও মই প্ৰতিশ্ৰুতি দিছো যে জুবিন গাৰ্গৰ প্ৰতিটো পল প্ৰতিটো ক্ষণৰ শেষ ক্ষণৰ হিচাপ আমি অসমবাসী ৰাইজে পাব লাগিব ধৈৰ্য আমাৰ থাকিব লাগিব কাৰণ যদি আমি ধৈৰ্য হেৰুৱাই পেলাওঁ তেতিয়াহ'লে আমি আমাৰ মানসিক সন্তুলনো হেৰুৱাই পেলাম আৰু তেতিয়া আমি আমাৰ আকাংক্ষিত লক্ষ্যত উপনীত হ'ব নোৱাৰো শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আমি লুকআউট নটিচ ইস্যু কৰিছো অৰ্থাৎ তেওঁলোক এতিয়া বিদেশলৈ পলাই যাব নোৱাৰে পোষ্টমৰ্টেম ৰিপৰ্ট ছিংগাপুৰৰ পৰা আনিবৰ বাবে আমি প্ৰচেষ্টা কৰিছো
গুৱাহাটী মেডিকেল কলেজৰ পোষ্টমৰ্টেম ৰিপৰ্ট ইতিমধ্যে প্ৰস্তুত হৈ উঠিছে দিল্লীৰ CFLলৈকে আমি তেওঁৰ ভিসেৰা স্যাম্পল পঠাইছো যাতে তেওঁৰ শৰীৰত কোনোবাই বিষ প্ৰয়োগ কৰিছিল নেকি তাৰ বিষয়ে যাতে আমি জানিব পাৰো শ্যাম কানু মহন্তৰ প্ৰত্যেকটো একাউণ্ট পেন কাৰ্ড তেওঁৰ ক্ৰেডিট কাৰ্ড আমি সকলো ফ্ৰিজ কৰিছো যাতে তেওঁ বহু দিনলৈ বাহিৰত থাকিব নোৱাৰে আৰু 6 অক্টোবৰৰ দিনাখন লৈকে যদি সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্ত নাহে অসম পুলিচে আপ্ৰাণ প্ৰচেষ্টা কৰিব তেওঁলোক য'তেই আছে তাৰ পৰা আমি উভতাই অসম ভূমিলৈ লৈ অহাৰ বাবে আৰু আপোনালোকৰ হাততো কিবা তথ্য থাকিলে আপোনালোকেও আমাক সহযোগিতা কৰিব জুবিন ৰাইজৰ সম্পদ জুবিনক ন্যায় দিয়াৰ দায়িত্ব প্ৰত্যেকগৰাকী অসমবাসী ৰাইজৰ কৰ্তব্য আমি কেইজনমানে এই দায়িত্ব মূৰত তুলি ল'ব নালাগে এই দায়িত্ব 3 কোটি অসমৰ জনতাই আজি মূৰত তুলি লৈছে আৰু জনতাৰ প্ৰতিনিধি হিচাপে এই দায়িত্ব মই নিষ্ঠাৰে আৰু সততাৰে সৈতে পালন কৰিম প্ৰতিটো মুহূৰ্ত আজি কোনোবা এজন বেলেগ সিদ্ধাৰ্থ শৰ্মা আহি পাব দিল্লীত আমি উৰা বাতৰি উলিয়াই দিম যে 10 বিট বহি থকা ব্যক্তি এইজনেই হয় দুটা আৰু এটা উৰা বাতৰি উলিয়াই দিম শ্যাম কানু মহন্ত গুৱাহাটীতে বহি আছে মই ভাবো উৰা বাতৰি আমাৰ মনবোৰ অশান্ত কৰিব এখন জুবিনৰ হকে কাম কৰা নিষ্ঠাৰে কাম কৰিব বিচৰা চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী আপোনালোকৰ লগত আছে যিদিনাখন মই বিফল হম সিদিনাখন আপোনালোকে মোক শাস্তি দিব কিছুমানে কৈছে যে 26ত ভোট নিদিও হি স্পষ্ট কথা আমি যদি জুবিনক ন্যায় দিব নোৱাৰো আমাক আপোনালোকে কিয় ভোট দিব নিদিয়াটো স্বাভাৱিক আৰু তাক আমি মানিও ল'ব লাগিব সেইবাবে ৰাইজক মই আকৌ এবাৰ আন্তৰিকতাৰে সৈতে জনাব খুজিছো যে মই মোৰ লক্ষ্যত অটল হৈ আছো আৰু এই লক্ষ্যত অটল হৈ থাকিয়ে মই কাম কৰি যাম আজিৰ পৰা 10-12 বছৰ আগতে শ্যাম কানু মহন্তৰ লগত কেতিয়াবা উঠা ফটো এখন সামাজিক মাধ্যমত দিব ঠিক তেনেকে অখিল গগৈও শ্যাম কানু মহন্তৰ লগত ফটো উঠিছিল কাৰণ আমি সামাজিক ব্যক্তি আজি ৰাতিপুৱাও 50-60 গৰাকী মানুহৰ লগত মই ফটো উঠি আহিছো কোন কি মইতো নাজানো কিন্তু এজন সামাজিক ব্যক্তি হিচাপে জীৱনৰ বিভিন্ন মুহূৰ্তত বিভিন্ন সময়ত কাৰোবাক আমি লগ পাওঁ কিন্তু অপৰাধীক সহায় কৰা হি অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব হ'ব নোৱাৰে ব্যক্তিগত সম্পৰ্কৰ ওপৰত গৈ আমি জুবিনক ন্যায় দিবই লাগিব সমাজক আমি সন্তুষ্টি কৰিবই লাগিব আৰু এয়া মোৰ দায়িত্ব আৰু কৰ্তব্য মই মাত্ৰ এটাই অনুৰোধ কৰিম অসমক নেপাল বনাম বুলি নকব বহু কষ্ট কৰি আমি সকলোৱে এইখন অসমলৈ এটা নতুন গতি উভতাই আনিছো সেমি কণ্ডাক্টৰৰ পৰা মাহেৰে বনোৱা ইথানল নামৰূপৰ সাৰ কাৰখানাৰ পৰা নুমলীগড়ৰ শোধানাগাৰ আৰু এইখন অসমত IIT IIM নেশ্যনেল ফৰেনচিক সায়েন্স ইউনিভাৰ্চিটি মোৰ অসম আজি বিকাশৰ অনন্য যাত্ৰালৈ আগবাঢ়ি গৈছে 1.5 লাখ যুৱক যুৱতীয়ে চৰকাৰী চাকৰি পাইছে এটকাকৈ ঘোষ নিদিয়াকৈ এইখন অসমক আমি নেপাল বনাম এইখন অসমক আমি লণ্ডভণ্ড কৰিম মোৰ মনে নামানে মোৰ প্ৰাণে নামানে অসমৰ যুৱ শক্তিয়ে এইখন অসমক আগুৱাই লৈ যাব এইখন জুবিনৰ অসম এইখন ভূপেন হাজৰিকাৰ অসম এইখন জ্যোতি বিষ্ণুৰ অসম আৰু এইখন অসমক আমি মহাশক্তি কৰিব লাগিব জুবিনৰ ঘটনাৰ নিৰপেক্ষ তদন্ত কৰিবৰ বাবে যোৱাকালি মই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক এখন চিঠি লিখিছো যে এজন সিটিং জাজেৰে আপুনি এখন জুডিশিয়েল কমিশনো গঠন কৰি দিয়ক
যদি পুলিচৰ তদন্তত কিবা ভুল থাকে জুডিচিয়েল কমিশ্যনখনে যাতে আমাক তন্নকৈ চাই থাকিব পাৰে অৰ্থাৎ আমি ট্ৰান্সপাৰেন্সি আৰু স্বচ্ছতাৰ মাজেৰে এই তদন্তক আমি আগবঢ়াই লৈ যাব বিচাৰো অসমৰ ৰাইজক মই আৰু এটা প্ৰতিশ্ৰুতি দি থৈছো যিদিনাখনে আমি অনুভৱ কৰিম যে অসম পুলিচে জুবিনক ন্যায় দিব নোৱাৰে সিদিনাখনে এই গোচৰ আমি CBI লৈকে পঠাই দিম আজি ৰাতিপুৱা মই কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক জনাইছো যে প্ৰয়োজন হলে এই গোচৰ মই CBI লৈকে পঠাম আশা কৰো মোৰ ব্যক্তিগত অনুভূতি আৰু প্ৰতিবদ্ধতা আপোনালোকে সকলোৱে বুজি পাব আৰু সকলোৱে এই জটিল সময়ত আমাক সহযোগিতা কৰিব মোৰ জননী জন্মভূমি মোৰ অসম আৰু এইখন অসমক আমি কেতিয়াও নেপাল নকৰো এইখন অসম সদায় বিকাশৰ গতিৰে আগবাঢ়িব আৰু যিসকলে অসমখনক নেপাল কৰিব খুজিব তেওঁলোকৰ লগত মোৰ ৰাস্তা নিমিলে আৰু তেওঁলোকক জীৱনৰ শেষ মুহূৰ্তলৈ আৰু জীৱনত এটোপা ৰক্ত থকালৈকে অসমক নেপাল কৰিব খোজা সকলৰ সৈতে সাহসেৰে মই থিয় দিম লাগিলে তেনে কৰিবলৈ যাওঁতে মই মৃত্যুকো সাৱটি লম বহুত বহুত ধন্যবাদ শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট